থাক, ঘৰতে সোমাই থাকিব কৈছে নহয়, এতিয়া থাক ভগা ঘৰটোতে সোমাই। মইনো কি পাপ কৰিছিলো? বিজুলী বজ্ৰপাত আনি মোৰ মূৰতে পেলাও যে। মানুহটোকতো নিদিয়ে, এতিয়া আকৌ ধুমুহা দি ঘৰটোও নিবলৈ আহিছে। এই মহামাৰীৰ দিনত কোনে আহি মোৰ ঘৰটো ভাল কৰি দি যাব? নিজে আৰু কিমান কৰিম এনেকে? তই আছ খং কৰিবলৈও, মনৰ কথাবোৰ কবলৈও। সেইকাৰণে চাগে তইও মোৰ ওপৰতে খংবোৰ জাৰ। আজি ঘৰত খাবলৈ একো নাই। মোৰ কথা চিন্তা কৰা নাই। নোখোৱাকৈ থকাৰ অভ্যাস আছে। পেটত থকা পোৱালিটোলৈহে চিন্তা লাগিছে। তোৰ যদি আমালৈ চকু মেলি চোৱাৰ সময়ে নাই, মানুহ তোৰ লগতে মাৰি নিনিলি কিয়?